ইউটিউব এনেকুৱা এটা প্লেটফৰ্ম য'ত কোনেও কাৰো কাহিনীৰ পৰা ভাত খাব নালাগে, নিজৰ কাহিনীৰ পৰা ভাত খাবলৈ পালেই হ'ল। নমস্কাৰ, মই মিৰুল টিপছ আৰু ট্ৰিক্সলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই যে অনলাইন আৰ্নিঙৰ ওপৰত আপোনালোকক ক'বলৈ ওলাই আছোঁ, এই অনলাইন আৰ্নিঙৰ লগত মই কিমান দিনৰ পৰা জড়িত হৈ আছোঁ, কেনেকৈ জড়িত হৈ আছোঁ, এই কথাখিনিকে সৰুকৈ ক'বলৈ আপোনালোকক আগবাঢ়িছোঁ। 2014 চনৰ পৰা প্ৰায় 7 বছৰ কাল মই অনলাইন আৰ্নিঙৰ লগত জড়িত হৈ আছোঁ আৰু এতিয়া 8 বছৰত ভৰি দিছে 2022ত। গতিকে এই 7 বছৰীয়া যিখিনি অভিজ্ঞতা মই তিতা কেঁহা মিঠা পাইছোঁ অনলাইনৰ পৰা, ইউটিউবৰ পৰা বিশেষকৈ, গতিকে সেইখিনি শ্বেয়াৰ কৰিবলৈকে আচলতে মই এই ইউটিউব চেনেলটো খুলিছোঁ আৰু মোৰ অভিজ্ঞতাখিনি আপোনালোকৰ আগত দি যাবলৈ বুলি এই চেনেলটোৰ জৰিয়তে চেনেলটো মই অপেনিং কৰিছোঁ আৰু আপোনালোকক মই পোৱা প্ৰতিটো অসুবিধা সমস্যা আপোনালোকক কৈ যাম, কেনেধৰণে সেইখিনি ছল্ভ কৰিব লাগে, কি কৰিব লাগে। আচলতে ইউটিউবৰ প্ৰতিদিনাই নিয়মবোৰ সলনি হৈ থাকে আৰু এই সলনি হোৱাৰ মূলতে হ'ল আপুনি সজাগ হ'ব লাগিব বা আমি সজাগ হ'ব লাগিব। তেতিয়াহে আমি গম পাই থাকিম যে ইউটিউবে কেনেকুৱা ধৰণৰ নিয়মখিনি বলবৎ কৰিছে আৰু সেই নিয়মখিনিত আমি কেনেধৰণে সোমাই গৈ থাকিব লাগিব। আৰু সেইবোৰ নাজানিলে নেমেলিলে এটা চেনেল হেৰুৱাবলগীয়া হয়, যিবোৰ অভিজ্ঞতা মোৰ লগত হৈছে। এটা চেনেলৰ কথা কওঁ, নাম আছিল আছাম মস্তি, এতিয়াও আছে, এতিয়াতো নতুন চেনেল, এতিয়া 80,000 প্লাছ আছে ছাবস্ক্ৰাইবাৰ। সেইটোত আছিলে মোৰ তেতিয়া 70,000। কিন্তু সেই চেনেলটো ৰাতি ডিলিট কৰি দিলে, অৰ্থাৎ টাৰ্মিনেট কৰি দিলে ইউটিউবে। আৰু সেইটো টাৰ্মিনেট কৰাৰ পিছত একে নামত মই আকৌ এমাহৰ ভিতৰত মনিটাইজেশ্যন কৰি লৈছিলোঁ এইটো আছাম মস্তি, এতিয়া যিটো আছাম মস্তি আছে। গতিকে ইউটিউবে এনেকুৱা ধৰণৰ কিছুমান নিয়ম বনাই থৈছে যিবোৰৰ বিষয়ে আমি নাজানিলে ইউটিউবে সেইটো এটা ইলিগেল বুলি ধৰি আমাৰ চেনেলো মনিটাইজ বন্ধ কৰিব পাৰে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পানিছমেণ্ট দিব পাৰে বা আপোনাৰ চেনেল টাৰ্মিনেট কৰি দিব পাৰে, অৰ্থাৎ ডিলিট কৰি দিব পাৰে। ইউটিউবে কোনো আপোনাক নটিফিকেশ্যন নিদিয়াকৈ মাত্ৰ এটা মেইল আহিব আপোনাৰ চেনেলটো টাৰ্মিনেট কৰা হৈছে আৰু আপুনি ক্লেইম কৰিব পাৰে। এই ক্লেইমটো কেনেকৈ কৰে পৰৱৰ্তী সময়ত মই জনাই যাম। অনলাইন আৰ্নিং কৰিবলৈ যিমানখিনি আপোনালোকে শিকিব লগা আছে, মই যিমান পাৰোঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা, 7 বছৰীয়া অভিজ্ঞতাৰ ফালৰ পৰা মই শিকাই যাম মই জনাখিনি। আৰু কাৰোবাক যদি কিবা সহায় লাগে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই চেষ্টা কৰিম সেইখিনি আপোনালোকক শিকাই যাবলৈ। গতিকে এই নতুন বছৰটোতে আপোনালোকে আৰম্ভ কৰক এটা ইউটিউব চেনেল আৰু ফেচবুকৰ এটা পেজ। গতিকে আপোনালোকে কমেণ্ট কৰিব তলত কেনেধৰণৰ ভিডিঅ' বনালে আপোনালোক উপকৃত হ'ব বা আপোনালোকৰ চেনেলত কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে সেইখিনিও মোক জনাব। তেতিয়া মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিম। তেনেধৰণৰ সহায় অলৰেডি বহুত মানুহে লৈ আছে, মোলৈ ব্যক্তিগতভাৱে ফোন আহে আৰু সোধে বা লগ কৰি। গতিকে মই ভাবিছোঁ এই ট্ৰিক্সসমূহ আপোনালোকৰ মাজলৈ এনেধৰণে ঠেলি দিওঁ। সকলোৱেতো ফোনত সম্ভৱ নহয় আপোনালোকক পৰামৰ্শ দিয়াটো। গতিকে মই সম্পূৰ্ণ কামখিনি কৰি যদি আপোনালোকক এটা ভিডিঅ' বনাই দিওঁ, আপোনালোকে চাই উপকৃত হ'ব আৰু মোৰ চেনেলটো আগবাঢ়ি গৈ থাকিব টিপছ আৰু ট্ৰিক্স। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰো কৰিব আৰু 10জন যাতে উপকৃত হয়। আৰু ইউটিউব এনেকুৱা এটা প্লেটফৰ্ম য'ত কোনেও কাৰো কাহিনীৰ পৰা ভাত খাব নালাগে, নিজৰ কাহিনীৰ পৰা ভাত খাবলৈ পালেই হ'ল। নিজৰ কাহিনীৰ পৰাই ভাত খায়। গতিকে আপুনি কৰি যাওক, আপোনাৰ কাঁহীখনৰ ভাত কোনেও কাঢ়ি নিব নোৱাৰে। গতিকে আপোনাৰ কাঁহীখন ধুনীয়াকৈ সজাই মেলি থোৱাৰ দায়িত্ব আপোনাৰ নিজৰ। অৰ্থাৎ আমি অনলাইন আৰ্নিঙৰ বিষয়ে গম পাই যিখিনি কাম কৰি যাব লাগে সেইখিনিহে প্ৰকৃত। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে ভয় নাখাব ইউটিউব চলাবলৈ বা অনলাইন পইচা আৰ্ণ কৰিবলৈ। এটা সময়ত আমাক বহুত সুফল দিব অনলাইন আৰ্নিঙে। ধন্যবাদ।